সভা ভৱনত এখন সাধাৰণ সভাৰ আয়োজন কৰিছিল। এই সভাত আমাৰ বিভিন্ন ছাত্ৰ সংগঠনক আমন্ত্ৰণ কৰিছিল। সেই হিচাপে আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি প্ৰতিনিধি কৰি মই ইয়াত উপস্থিত হৈছিলোঁ। ইয়াত আহি যিখিনি দেখা পালোঁ যে এই ভেঞ্চাৰ স্কুলত টিচাৰ কৰা শিক্ষকসকল আজি বছৰ বছৰ ধৰি দশক ধৰি তেখেতসকলে বিনা বেতনে মানে টিচাৰ কৰি আহিছে, তেখেতসকলে শিক্ষকতা কৰি আহিছে। তেখেতসকলে আজি 30-ৰ পৰা 35 বছৰলৈকে কাম কৰা বিনা বেতনে কাম কৰা টিচাৰ ইয়াত দেখা পালোঁ। তেখেতসকলৰ অৱস্থা দেখি সঁচাকৈ বহুত দুখ লাগে। আমি ABMCয়ে অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত মানে এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে এইসকলৰ দ্বাৰাই শিক্ষাদান কৰি পেলাই কিছুমান ছাত্ৰ ছাত্ৰী ইতিমধ্যেই তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ হৈ গৈছে। কিছুমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে ভাল চাকৰি পাই গৈছে, কিন্তু তেখেতসকলৰ চাকৰি আজিলৈকে নিয়মীকৰণ নহ'ল। তো এই ক্ষেত্ৰত অসম চৰকাৰৰ যিটো ভেকভাওনা, অসমত সময়ে সময়ে কংগ্ৰেছৰ চৰকাৰ থাকি গ'ল, BJPৰ চৰকাৰ আহিল, BTCতো তেনেকুৱা BPFৰ চৰকাৰ আছিল, আজি UPPLৰ চৰকাৰ। কোনো এজন বা কোনো এটা চৰকাৰে যে এইসকল ব্যক্তিৰ ভৱিষ্যত মানে চিন্তা কৰিব বা এই স্কুলবিলাক যে মানে প্ৰদেশীকৰণ কৰিব, তেনেকুৱা আজিলৈকে এইসকল ব্যক্তিয়ে কোনো ধৰণৰ আশ্বাস চৰকাৰৰ পৰা পোৱা নাই। আজি এই সভাৰ জৰিয়তে তেখেতসকলে প্ৰকাশ কৰিছে। গতিকে আমি ABMCৰ ফালৰ পৰা অসম চৰকাৰ তথা BTC চৰকাৰক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, ইয়াত BTC অঞ্চলত 1206খন অপ্ৰতিষ্ঠিত স্কুল আছে। এই স্কুলকেইখন অতি সোনকালে BTC বা BTR যিখন চুক্তি হ'ল, BTR চুক্তিৰ 6.3 দফাত উল্লেখ আছে যে ইয়াত থকা ভেঞ্চাৰ স্কুলবিলাক অতি সোনকালে তেখেতসকলে কিবা কৰিব, প্ৰাধিকৰণ কৰিব। গতিকে যদি চুক্তিত আছে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ বা BTRৰ যিটো চৰকাৰ, তেখেতসকলে মিলি পেলাই যিটো চুক্তি কৰিছে, সেই চুক্তিটোতো ইয়াত মানে ইমান দীঘলীয়া লেহেমীয়া প্ৰচেছ কৰাটো কোনো প্ৰয়োজন নাই। গতিকে BTRৰ যি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অতি সোনকালে এই বিদ্যালয়বোৰৰ যি অৱস্থা বা বিদ্যালয়সমূহ তেখেতসকলে প্ৰাধিকৰণ কৰিব লাগে। ইয়াত লেহেমীয়া কৰাৰ কোনো প্ৰয়োজন নাই। অহা বিধানসভাৰ যিটো অধিৱেশন আছে, এই অধিৱেশনৰ আগে আগে এই স্কুলসমূহ প্ৰাধিকৰণ কৰিব লাগে। নহ'লে আজি ইয়াত সিদ্ধান্ত লোৱা হৈছে গোটেই ছাত্ৰ সংগঠন লগতে এই সন্থা যি শিক্ষক সন্থা আছে তেখেতসকলে মিলি পেলাই আমি কিন্তু গুৱাহাটীত আমৰণ অনশনৰ ব্যৱস্থা কৰিম। গতিকে আজিৰ এই সভাৰ জৰিয়তে আমি আহি পেলাই যিখিনি গম পালোঁ, 35 বছৰলৈকে কাম কৰা এনেকুৱা টিচাৰো ইয়াত উপস্থিত আছে। তেখেতসকলে বিনা বেতনে 1 টকা আজিলৈকে পোৱা নাই, এনেকুৱা ব্যক্তি ইয়াত মানে টিচাৰ কৰি আছে। গতিকে সঁচাকৈয়ে চৰকাৰৰ যদি দায়িত্ব বুলি ভাবিছে, তেনেহ'লে তেখেতসকলৰ এই যে মানে টিচাৰ আছে তেখেতসকলে মানে ভৱিষ্যতৰ পিনে চাই পেলাই স্কুলবিলাক অতি সোনকালে প্ৰাধিকৰণৰ ব্যৱস্থা কৰাৰ কাৰণে অসম চৰকাৰ আৰু BTR অঞ্চলত থকা যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছে, এইসমূহ বিদ্যালয় যাতে অতি সোনকালে তেওঁলোকে প্ৰাদেশীকৰণ কৰে, আমি অসম চৰকাৰৰ আহ্বান জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হঠাৎ কিবা সিদ্ধান্ত ল'ব আৰু আমি BTAD-বাসী ৰাইজ জনগণ আমি মানি ল'ম, সেইটো হ'ব নোৱাৰে। শিক্ষামন্ত্ৰীয়ে কেনেকৈ ঘোষণা কৰিব পাৰে যে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নহ'ব? তেওঁলোকে ৰাইজৰ মতামত গ্ৰহণ কৰে, ৰাইজৰ মতামত গ্ৰহণ কৰাৰ পিছত তেওঁলোকে সিদ্ধান্ত লওক। কাৰণ বিদ্যালয়সমূহ গঢ় দিছিল ৰাইজে, আৰু ৰাইজৰ কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাকৈ এওঁলোকে যিকোনো সিদ্ধান্ত ল'ব আৰু তাক আমি মানি ল'ম, এইটো কেতিয়াও হ'ব নোৱাৰে। বিশেষকৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে সেই কথাক আমি গৰিহণা দিছোঁ। তেওঁলোকে অইন কথা বাদ দি পেলাই অতি শীঘ্ৰে যাতে এই যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ যাতে প্ৰাদেশীকৰণৰ ব্যৱস্থা অতি সোনকালে কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি বিশেষকৈ এটা কথা গম পাইছোঁ যে যিসমূহ অপ্ৰাদেশীকৃত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে, তেওঁলোকক কোনো ধৰণৰ চৰকাৰী ব্যৱস্থাত অনা নহয়। তেওঁলোকক কোনো ধৰণৰ চৰকাৰে যিসমূহ বিনামূলীয়া পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ তেওঁলোকক ব্যৱস্থা দিয়া নহয়। গতিকে এইসমূহ ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰিব পাৰে, তাৰ কাৰণে পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি স্কুল বেগ, স্কুলৰ যি সাজ পোছাকে আটাইবোৰ যাতে তেওঁলোকে যোগান ধৰে, তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীক আহ্বান জনাইছোঁ। লগতে এই ব্যৱস্থাখিনি যদি অতি সোনকালে নকৰে, তেতিয়াহ'লে এই বৃহত্তৰ যিসমূহ শিক্ষাগুৰু আছে, শিক্ষাৰ জ্ঞানৰ পোহৰ দিয়ে আৰু এই শিক্ষাগুৰুসকল ৰাজপথত নামিছে। আৰু কেৱল শিক্ষাগুৰুসকলে নহয়, সমগ্ৰ BTR অঞ্চলৰ ৰাইজ কিন্তু এই আন্দোলনত অংশগ্ৰহণ কৰিব। আগন্তুক আহি থকা দিনবোৰত তেওঁলোকে যদি এই বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ কথা চিন্তা নকৰে, তেতিয়াহ'লে বিভিন্ন দল সংগঠন আজি ঐক্যবদ্ধ হৈছে, আৰু এই ঐক্যবদ্ধ সংগ্ৰাম কেৱল BTR অঞ্চলতে নহয়, সমগ্ৰ অসমত এই আন্দোলনে কিন্তু ব্যাপক গণ আন্দোলন হিচাপে গঢ় দিব। এইটো দুখ লগা ঘটনা, কাৰণ আজি শিক্ষকসমূহে
আজি শিক্ষকসমূহে আমাৰ সমাজৰ যথেষ্ট আগবঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভূমিকা আছে। আজি শিক্ষকসকলে যদি আন্দোলন কৰিব লগা হয় সেইটো ক'বলৈ গ'লে এটা দুখজনক কথা। আৰু আমি সদৌ কোকৰাঝাৰ জনজাতীয় ছাত্ৰ সন্থাই অসম চৰকাৰ তথা BTR চৰকাৰক আমি আহ্বান কৰিম যে আপোনালোকে অতি সোনকালে যি ভেঞ্চাৰ স্কুলৰ যি সমস্যা আছে, যি প্ৰদেশীকৰণৰ যি মানে কাৰ্যকাৰী কৰিব লাগে অতি সোনকালে যাতে কৰে আৰু পুনৰাই যাতে ইয়াত আন্দোলনত নামিব লগা নহয়। আৰু যথেষ্ট অসম চৰকাৰে ইচ্ছা কৰিলে যিকোনো কাৰ্যপন্থা হাতত লৈ এইখিনি কৰিব পাৰে। আৰু বিশেষকৈ আমাৰ BTR চৰকাৰৰ যি আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু নিজেই কিন্তু গোটেইখিনি কিন্তু মানে জ্ঞাত। আজি জ্ঞাত থকা সত্ত্বেও কিন্তু আজি ধৰক কোনো ধৰণৰ আমি কিন্তু বাস্তৱত আমি কিন্তু কাৰ্যকৰী দেখা নাই। আমি আহ্বান কৰিম আপোনালোকৰ মিডিয়াৰ যোগেদি যে অতি সোনকালে যি আমাৰ ভেঞ্চাৰ স্কুলৰ যি সমস্যা হৈ আছে অতি সোনকালে যাতে এইখিনি যাতে কাৰ্যকৰী কৰাৰ কাৰণে যাতে আগভাগ লয়। আৰু যদি নলয় প্ৰয়োজনত আমি বিভিন্ন দল সংগঠনে লগ লাগি নিশ্চয় কিন্তু এই আন্দোলনৰ ক্ষেত্ৰত আমি কিন্তু ভূমিকা আমাৰ থাকিব। কাৰণ স্পষ্ট কথা, আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰি বিচাৰিছোঁ যে আপোনালোকে যিহেতু জইণ্ট চৰকাৰ হয়, জইণ্টলি আপোনালোকে চৰকাৰ চলাই আছে, আপোনালোকে বিভিন্ন সমস্যাৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব। অকল খালি টিচাৰৰ ক্ষেত্ৰত নহয়, অসমৰ আজি অসমখন যদি আগবঢ়াই ল'ব বিচাৰিছে নিশ্চয় কিন্তু প্ৰত্যেকটা সমস্যাৰ ওপৰত কিন্তু নিশ্চয় গুৰুত্ব প্ৰদান কৰিবই লাগিব। আৰু এইখিনি যদি নকৰে